निखारे निखार जी। घर का है आपका? महाराष्ट्र। कहाँ जाने वाला है? मैं तो गुवाहाटी जा रहा था लोडिंग को। क्या माल है गड्डी पे? गाड़ी तो खाली है पूरा। ये क्या निकला? अभी मेरे को मालूम नहीं कुछ भी। कहाँ से आया? मैं तो अगरतला से आया। পাক্কা ইনফরমেশন আর ভিত্তি করে আইসি চুরাইবাড়ি দুপুর 2-3টা বজায় একটা রেড চালায় একটা গাড়ি কন্টেনার গাড়ি নাগাল্যান্ড 0188-750 বলতে পারে গাড়িটার ভিতরে তালাচি চলায় কিছু ড্রাইভারের মাথার উপরে সিক্রেট কম্পার্টমেন্ট বানায় আছে তার ভিতরে বৃহৎ পরিমাণের গাঞ্জা জব্দ করে 10 কেজির 17টা বস্তা আর 5 কেজির 51টা বস্তা আৰু এখন সোধপোছ কৰি জানিয়ে যায় যে গাড়ীটা আগৰতলায় লোডিং হৈছে আৰু তাৰ ডেষ্টিনেশ্যন আছিল লখৰায় আৰু ড্ৰাইভাৰটা যে এখন এৰেষ্ট কৰা গৈছে তাৰ নাম সুনীল নিখাৰে ঔৰংগাবাদ মহাৰাষ্ট্ৰত আৰু ইয়াৰ উপৰি আৰু তদন্ত চলিছে যে মেইন মালিক কে গাঞ্জাৰ বা ইয়াৰ লগে আৰু কিছু মানুহ জড়িত আছে কি না এটা জানতে কাৰণে আমি ওর আমার নির্মাণ নিয়ে সোধপোছ করবো গাঁজাগুলোর বাজার মূল্য কত টাকা হবে? 40 থেকে 45 লাখ হয়ে লাগে গাড়ির নাম্বার? NL 0188-750